বিদায় NLC কোনেনো জানিছিল এনেকৈ যে আমি বিদায় ল'ব লাগিব দেৱদাৰু নগৰীৰ পৰা আমি এনেকৈ উকা মনেৰে ওলাই যাব লাগিব সকলোবোৰ চোন ঠিকেই আছে কিন্তু মহামাৰী আমাৰ বাবে বেছি ভয়ানক আছিল NLCৰ স্মৃতিবোৰে এতিয়া বৰকৈ খুন্দিয়াই বুকুত সেই 9 বজাৰ মেজৰ ক্লাছটোৰ পৰাইতো আৰম্ভ হৈছিল দিনটো ক্লাছ শেষ হোৱাৰ লগে লগে বেক ক্লাছত 5 নম্বৰ ৰুমত লুডু খেলা আৰু কট জেকি সেইবোৰ আৰু এতিয়া মাথো স্মৃতি এৰা আৰম্ভ হ'ল যেতিয়া এদিন শেষটো হ'বই এয়াই সময়ৰ নিয়ম কিন্তু শেষো যে এনেকুৱা হয় সেয়া কল্পনাৰ অতীত সেই কেণ্টিনত বহি চাহ খাই মৰা আড্ডাবোৰ আৰু অডিটৰিয়ামৰ ফ্ৰণ্টৰ ছাতিৰ তলত বহি মৰা আড্ডাবোৰ আজি মাথো স্মৃতি NLCৰ গোটেই কেম্পাছৰ লগতে প্ৰেম হ'ল মোৰ কিন্তু বাস্কেটবল কোৰ্টত সেই চুলি মেলি বহি থকা ছোৱালীজনী আজিও মোৰ প্ৰিয় আমাৰো মন আছিল ফেয়াৰৱেল পাতি বিদায় ল'বলৈ কিন্তু নহ'ল হোৱাইট চাৰ্টত ব্লেক আৰু ব্লু মাৰ্কাৰে অঁকা দাগবোৰ উকা হৈ ৰ'ল গোটেই ডিপাৰ্টমেণ্টৰ লগত গ্ৰুপ ফটো মৰা আশাটো আশা হৈ ৰ'ল নাজানো আমি আনলাকিনে সময় আমাক নিদিলে দেৱদাৰু নগৰীৰ স্মৃতিবোৰে বৰকৈ খুন্দিয়াই বুকুত এই যে কলেজ উইক আহিলেই ডিপাৰ্টমেণ্টৰ চিৰিয়াছনেছবোৰ আৰু হয়তো নাপাম কেতিয়াবা আকৌ ক্লাছ বাংক মৰাবোৰ আৰু হয়তো নোৱাৰিম এৰা দেৱদাৰু তলত ৰৈ মৰা আড্ডাবোৰ এতিয়া মাথো স্মৃতি শেষত আকৌ এবাৰ জয়তু নৰ্থ লখিমপুৰ কলেজ বিদায় NLC